কবিতাৰ শিৰোনাম নাৰী। কথা কস্তুৰী ৰাজখোৱা। আবৃত্তি কস্তুৰী ৰাজখোৱা। নাৰী নাৰী তই আশীষ পুষ্ট নে অভিশপ্ত সৃষ্টি? মাতৃ ভগ্নী পত্নী শতৰূপা জননী তই। বৈদিক যুগৰ অনবদ্য শক্তি উপাস্য দেৱী। বিশ্বই দেখিছে তোৰ মহাকালী মূৰ্তি। তোৰ মাজত দেখে লক্ষ্মী সৰস্বতী। মহিয়সী গৰিয়সী সতী কত যে উপাধি। শতজনে দেখিছে যুগে যুগে তোৰ উত্থান পতনৰ প্ৰতিচ্ছবি। দেখা নাই মাথো অব্যক্ত বেদনাত বুকু ফাটি ওলাই অহা চকু পানী। অশালীন পৰশত মৰহি যোৱা তোৰ সপোনৰ গজালি। জীপাল কৰিবলৈ আহেনে কোনোবা আগবাঢ়ি? হ'ব লাগে তই ধৈৰ্যশীলা স্বল্পভাষী পতিব্ৰতা নাৰী। পুত্ৰৱতী একান্ত বাধ্য যি মৰমী পেয়সী। একবিংশ শতিকাৰ নাৰী তই মহাত্যাগী। সকলো থাকিও কিয় আজি পুতৌৰ প্ৰাৰ্থী? তই জানো পংগু আছিলি? দুখ অপমানত জ্বলি উঠে বুকুত লেলিহান দাবালন। হ'বনে কেতিয়াবা এয়া নিৰ্বাপন? পুত্ৰ ভাতৃৰ ওচৰতে আজি তই ধৰ্ষিতা হলি। তোৰ শালীনতাক লৈ দেখোন আইনৰ তোলা চালনীটো খেলি মেলি। কিহৰ ভিত্তিত প্ৰণয়ন হয় আইন আজি? শাৰীৰিক অৱয়ব নে মানসিক? শালীনতা জানো বয়সেৰে জুখিব পাৰি? মানসিক আঘাত জানো সাঁচি থব পাৰিবি? নাৰী তই বাৰু সঁচাকৈয়ে অভিশপ্ত নেকি? কতবাৰ হলি যৌতুকৰ বলি। জ্বলিলি মৰিলি পুত্ৰহীনতাৰ বাবে দেখোন তয়ে দায়ী। সন্তানহীনতাৰ গ্লানি সহিব লগা হৈছেনে তই আজি কোপতি? নাৰী তই সঁচাকৈয়ে অভিশপ্ত নেকি?